এটা কথা কওকচোন, আপুনি শেষবাৰ কেতিয়া কান্দিছিল বাৰু? নাই, এই হঠাৎ স্মৃতিৰ বতাহজাকে কোবাওঁতে ওলোৱা চকুপানী টোপালৰ কথা কোৱা নাই। কৈছোঁ কন্দাৰ কথা, হিয়া উজাৰি কন্দাৰ কথা। মনত হয়তো পৰা নাই ন? নে কষ্টবোৰক অভ্যাস কৰি লৈ কন্দাই বাদ দি দিলে? নকৰিব তেনেকুৱা। ভালে থাকিবলৈ মাজে মাজে কান্দিব লাগে। কান্দিব পৰালৈকে মানুহবোৰ যি থাকে সেউজীয়া হৈ থাকে। এবাৰ যদি কান্দিব নোৱাৰা হয়, আপুনি আৰু মানুহ হৈ নাথাকে, শিল হৈ পৰে। আনৰ আগত নালাগে, কিন্তু নিজৰ ওচৰত মাজে মাজে কান্দিব। দুখবোৰ নিজেই নিজক শুনাব, বুকুখন পাতল হ'ব। শিল হোৱাৰ আখৰাত চকুৰ পুখুৰীটো শুকাই যাবলৈ নিদিব। হাঁহিবোৰ নিজে নিজেই উভতিব। সময়ে আকৌ সুখেৰে আঁচল ভৰাব, কিন্তু বুকুখন হেঁচি হেঁচি নিজক কষ্ট দি নাথাকিব। আৰু কন্দা মানুহবোৰ দুৰ্বল নহয়, সাহস লাগিব নিজৰ দুখবোৰ নিজেই মোকাবিলা কৰিবলৈ। সেয়ে কওঁ, মাজে মাজে কান্দিব। আন নহ'লেও বাহিৰৰ পৃথিৱীখনৰ আগত হাঁহিৰ উৰণিখন নিভাঁজকৈ ল'বলৈকে মাজে মাজে নিজৰ ওচৰত কান্দিব লাগে। মাজে মাজে কান্দিব লাগে।